আমাৰ থানাৰ ষ্টাইলটো অলপ বেলেগ। থেংক ইউ থেংক ইউ থেংক ইউ। আমি অপৰাধীক ভাল বুজাওঁ। থেংক ইউটো বৰ বেছি সোনকালে দিছ নেকি পোনা? আমাৰ থানাৰ মানুহে তোক উঠাই আনিছে তই মাৰক কৰা অত্যাচাৰৰ বাবে। মই নাই কৰা, হোৱা বদনাম দিছে এই বুঢ়ীয়ে। মাৰক বুঢ়ী বুলি কওঁতেই জানিব পাৰিছো যে তই নাই কৰা, কিন্তু পুলিচৰ নিয়ম মানিবই লাগিব। থানাখনৰ নামটোৰ মৰ্যাদা ৰাখিবই লাগিব নহয়। তইতো না কৰিলেই অপৰাধটো আমাৰ দায়িত্ব না কৰোৱা। কৰাবলৈ হাত গ'লে আমি এটা কাম কৰোঁ, চক দিওঁ যেনেকৈ পাগল খানাত দিয়ে। এইটো নিয়মৰ বাহিৰত, লাগিলে মই হিউমেন ৰাইটছৰ কাষ চাপিম। জানো 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 জানো। সেইকাৰণে প্ৰথমে এই ছবিখনত বহি মই চক লওঁ। হলধৰ ছাৰ, আগতীয়াকৈ প্ৰায়চিত্ত কৰিবলৈ নহয় দেই শুনা। প্ৰথমতে চাই লওঁ মই কিমান পৰ্যায়ৰ চক সহ্য কৰিব পাৰোঁ। তাৰ পাছত মোক ইয়াতকৈ বেছি পাৱাৰৰ চক দিম। তেতিয়াহে তই সঁচাটো কবি। হলধৰ Yes, sir. Yeah. দিছো ছাৰ। মোক চাপিবলৈ কৈ দেখো আপোনাৰ ছাৰ নিজে অফ হৈ থাকিল। ৰমদীপ বৰুৱাই অপূৰণ কৰে আৰু যেতিয়া অন হয় তহঁতৰ দৰে অপৰাধীবোৰে সলসলীয়াকৈ অপৰাধৰ নেওতা মাতিবলৈ ধৰে। কি